ভাবে মই বিশেষ এটা কথা কাৰণে মই কম বুলি ভাবিছো বা বিশেষ এটা কথা কাৰণে মই আজি যেটো পাঠ্যপুথি বা আজি তথ্য দিবলৈ বিচাৰিছো সেইখিনি সো ভালদৰে ভিডিওটো লাষ্টলৈ চাব ঠিক আছে বিষয়টো হৈছে বা কথাটো হৈছে মোৰ এক্টিভেট এৰিয়া ওয়ার্ড হোক বা কম্পিউটার ডি ড্রাইভ হোক ই ড্রাইভ হোক বা কোনো এটা ফাইল লাস্ট এক্টিভেট মানে আমি লাষ্টত কেনেকৈ বস্তুটো এক্টিভেট কৰিছিলো বা লাষ্টৰ যেটো আছিল মই লাষ্টত আমি কেনেকৈ ডকুমেন্টটো ক্লোজ কৰিছিলো সাপোজ মই যদি এটা ডকুমেন্ট বা মাই কম্পিউটাৰটো খোলাৰ পিছত আমি এনেকৈ ক্লোজ কৰো যদি বা এই ক্লোজটো যদি এনেকৈ কৰো আমি নেক্সট টাইম যদি ওপেন কৰো কি হ'ব এই সিস্টেমটো এনেদৰে খোলা যাব চাব পাৰে এটো দিলু ঠিক আছে ইয়াৰ পিছত কি হৈছে লাষ্ট এক্টিভেট মানে লাষ্ট এক্টিভেট আমি লাষ্টত আমি কাৰ্যখিনি যিখিনি কৰিলো বা লাষ্টত আমি শো কৰা ফোল্ডাৰটো যেনেকৈ আমি শো হ'ব সেই শো কৰা ফোল্ডাৰটো কি হ'ব আমাৰ ফুল স্ক্ৰিনত আমি ইয়াতে শো কৰি থৈছিলো বা চাইছিলো লাষ্টত যদি আমি ফুল স্ক্ৰিনত যদি শো কৰি আমি কাটি দিছিলো নেক্সট টাইম আমি যদি কম্পিউটাৰ অফ কৰাৰ পিছতো যদি মই এটো ওপেন কৰো কি হ'ব সেইটো ফুল স্ক্ৰিনতে ডকুমেন্টটো বা ড্ৰাইভটো ওপেন হ'ব ঠিক তেনদৰে যদি মই নেক্সট বা লাষ্টত মই যেটো লাষ্ট ক্লোজ কৰোতে ফোল্ডাৰটো বা ড্ৰাইভটো যদি ক্লোজ কৰোতে মই যদি এটো যদি ৰিস্টোৰত ক্লোজ কৰিছিলো এনেকৈ কৰিছিলো বা মই এটো সৰু কৰি লৈছো সাপোজ এনেকৈ সৰু কৰিলো মই এনেকৈ সৰু কৰাৰ পিছত কি হৈছে মোৰ ডকুমেন্টটো এনেকৈ ক্লোজ কৰিব লাগে সো মই যদি এনেকৈ যদি ক্লোজ কৰো এনেকৈ ক্লোজ কৰি দিলো ইয়াৰ পিছত মই ডাবল ক্লিক কৰি দিছো দেখিলেনে মানে এটো হৈছে লাষ্ট যেটো আমি বা লাষ্টত আমি কেনেকৈ হেৰি কৰিলো ক্লোজ কৰিলো হেতু ওপৰত নিৰ্ভৰ কৰি এই বস্তুটো তাৰ মানে ৰাষ্ট ৰেকৰ্ডটো ই ধৰি ৰাখিব ঠিক আছে ধৰি ৰাখাৰ পিছত কি হ'ব আমাৰ যদি এটো আপুনি যিমানে নখলক কিয় এটো বস্তুটো যেতিয়ালে আমি ৰিস্টোৰ কৰি ক্লোজ নকৰো তেতিয়ালে ই ইমান সৰু হৈয়ে ওলাব আপুনি চাব পাৰিব এটো কাটিছো মই বেলেগ এটা ফাইল লৈছো সাপোজ Microsoft Word to লৈছো দেখিলে এটো যদি মই ম্যাক্সিমাইজ মানে ফুল স্ক্ৰিনত যদি মই ক্লোজ কৰো এটো চাই লও এটো যদি মই ফুল স্ক্ৰিনত ক্লোজ কৰিছো এটো যদি মই স্টার্ট Word এটো ক্লোজ কৰিছো মই স্টার্ট Word so start program হৈছে তে ৰিস্টোৰ কৰি ললো এটো ৰিস্টোৰ কৰি ললো এনা কাটি দিলো এটা মই স্টার্ট অল program যাও এটো আহিব যদি মই এটো ম্যাক্সিমাইজ কৰিবা ফুল স্ক্ৰিন কৰি যদি মই কাটি দিও তেতিয়া এই নেক্সট টাইম ই কি হ'ব ফুল স্ক্ৰিনৰে হৈ আহিব যদি মই ৰিস্টোৰ কৰি লব সৰু শ্ৰীমতে মই লাষ্টত যেনেকৈ মই বনাই বা যেনেকৈ মই ওয়ার্ডটো সৰু ডাঙৰ কৰি মই যেনেকৈ ক্লোজ কৰিছিলো সেই মতে ই নেক্সটত ওলাই হৈছে তে যদি মই ৰিস্টোৰ কৰি দিও এটা হ'ব কোড দিলো এইটো দিলো এনেকৈ আহিছে ঠিক আছে যদি এইটো হৈ গল এইটো কি হল আমি লাষ্টত আমি সৰু কৰি ক্লোজ কৰিছিলো গতিকে ই সৰু কৰি ওলাব আপুনি কৰি চাব পাৰে মই এখিনি কলো ধন্যবাদ ভিডিওটো চোৱাৰ কাৰণে